অথলে যাব পাৰে ইমান পাপ কি এই পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰ আজন্ম সাধনাৰ সফলতা দুৰ্যোধনে তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নসেৱী তুমি শত জীৱিত ভাতাৰী জ্যেষ্ঠ আৰু মই শত প্ৰেতাত্মাৰে কনিষ্ঠ তোমাতে মোতে ইমান প্ৰভেদ অথচ আমি ইমান আপোন তুমি মোৰ মৰমৰ ভাগী আৰু মই তোমাৰ বুদ্ধিদাতা স্নেহৰ মাতুল সপোনে আৰু বেছি পৰ নাই দিগন্ত প্ৰসাৰী লহ লহ জীৱা মেলি অগ্নি পাইছে এটি দুটি কৰি কীট পতংগ তাত জাপ দিব লাগিছে কাৰো সাধ্য নাই তাকে নিবাৰণ কৰাৰ কাৰো সাধ্য নাই তাকে নিৰ্বাপিত কৰাৰ এফালে তেজৰ ঢৌ উঠিছে আৰু তই গীতৰ ৰাগিনী তুলিছ এফালে মৃত্যুৱে জিভা মেলি মেলি খেদি আহিছে আৰু আনফালে তই সুৰৰ সুধা ঢালিছ নাই তই ঠিক কৰিছ আনন্দ কৰ উল্লাস কৰ দুৰ্যোধন যায় কুৰুকুল যায় হস্তিনাপুৰ যায় গতিকে তই আনন্দ কৰ উল্লাস কৰ কিহৰ উৎসৱ মামা যুদ্ধ জয়ৰ সাফল্য ঠিক কৈছা মামা কৈছো আজি গুৰু দ্ৰোণাচাৰ্যই কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে আৰু পাণ্ডৱ বিভংগে পলাইছে শৈল্য দ্ৰোণাচাৰ্য আৰু নাই মামা ধৃষ্টদ্যুম্নৰ হাতত নিহত আৰু আমি পৰাজিত তুমি কিন্তু বৰ সুন্দৰ মিছা কথা ক'ব জানা মিছা নহয় মামা এই সত্য ই সত্য শৈল্য মামা দ্ৰোণাচাৰ্য হত আমি পৰাজিত কি শুনালা শৈল্য মোক তুমি কি শুনালা শৈল্য তুমি মোক কি শুনালা আজি বেজাৰ নকৰিবা মামা কি তুমি মোক বেজাৰ কৰাৰ কথা কৈছা শৈল্য কি বেজাৰ কৰাৰ কথা কৈছা আজি